প্ৰথমতে মই লম অলপ হালধি, তাৰ পিছত অলপ মৌজোল, এইখিনি আমি ভালকৈ তাৰপিছত মিক্স কৰিম। মৌজোল মই আৰু অলপ লৈ ল'ম যাতে এইখিনি ভালকৈ মিক্স হৈ যায়। এয়া তাৰপিছত ভালকৈ আমি মিক্স কৰিম এইখিনি। এয়া দেখিছে কিমান ধুনীয়াকৈ মিক্স হৈ গ'ল। আপোনালোকে যদি বিচাৰে তেন্তে ইয়াত অলপ গাখীৰো এড কৰিব পাৰিব, কিন্তু এতিয়া মই গাখীৰ এড নকৰোঁ, ইয়াত তেনেকৈ লগাম। তেন্তে আহক এইখিনি লগাওঁ এতিয়া। এয়া মই লগাই ল'লোঁ আৰু এইখিনি মই এতিয়া 15 মিনিটমান থৈ দিম, তাৰপিছত ধুই পেলাম।